লাগে ফোনপে'টো নহ'লে একো নহয় আজিকালি চব অনলাইনৰ চিষ্টেম চব অনলাইন দি কৰিব লাগে সেইকাৰণে আৰু ফোনপে'টো হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ যাব ওলাইছোঁ আমি দোকানত মোৰ লগত বিকি ভাই আগত গৈ আছে দেই মোনা লৈ আছে আৰু গৈ আছোঁ দোকানত ক'ব নোৱাৰোঁ কি হয় বতৰটোতো বহুত ঠাণ্ডা যদি ঠাণ্ডা থাকে পূৰা কাম কৰি ভাল লাগিব বাকী আৰু টোপনি পৰা উঠছোঁ এতিয়া আৰু খোজকাঢ়ি আমি এইমছ পালোঁ মোৰ আগত বিকি ভাই মই পিছফালে বাছ আৰু আমি এইমছৰ ৰাস্তাটো পালোঁ বাছ দোকানত যাই আছোঁ চাহ একাপ খাই লওঁ গাইছ তো গাইছ দোকান আহি পালোঁ আৰু আজিৰ দিনটো আৰম্ভ কৰোঁ বলক চাওঁ ভাই বিকি ৰাইডাৰ আ গয়া सामान लेके आ गया हिंदी भी बोलना चाहिए कभी कभी हाँ ৰাতি মানে গাইছ দৈটো আনিব পাহৰিলোঁ তো এতিয়া দৈ আনিব যাওঁ কাৰণ দৈ নহ'লেতো বিৰিয়ানী নহয় এই আৰু দৌৰি থাকিব লাগে আৰু আহিছোঁ ইয়াতে আৰু এই আৰু দৈটো ল'লোঁ এতিয়া গাই যাই আছোঁ দোকানত যাই কেনে বিৰিয়ানী কামখিনি কৰোঁ দেৰিয়ে হ'ল আজি কি ভাইয়া ধুনীয়াকৈ বস্তুবিলাক ওলাই আছে কি কেনে কি ভাই আজিৰ অনুভৱ কেনে আজি মজা অনুভৱ মজা আজি হা আজি বেছি ৰ'দ নাই আজি দেখে দে পিনে এবাৰ বেছি ৰ'দ নাই আজি কাম কৰি আছোঁ চাই থাকক আপোনালোকে ইফালে বিৰিয়ানী বনালোঁ ক্লিয়াৰ মোৰ বিকি ভাই পিঁয়াজ কাটি আছে এনেকৈ আৰু কি কাটি আছে বাবা নেমু দীঘলকৈ কাটবি দেই ৰাতিপুৱা আহি কাৰণে দোকান খুলি দোকানৰ কাম কৰা বহুত টান আৰু কঠিন হয় তো গাইজ ইমান সহজ বুলি নাভাবিব বহুত কিটচেনত থকাটো বহুত টান হয় যোনে কিটচেনত কাম কৰে সিহে গম পায় যে কিমান টান জুইৰ লগত খেলা কৰিব লাগে যোৱাকালি ভিডিঅ' চাইছে মই কিমান আইটেম বনাইছোঁ তো আজি সিমানেখিনিয়ে আইটেম বনাম আৰু মই আজি যাব লাগিব বেংকত তো বেংকত যাম আপোনালোকে চাই থাকক গাইজ অলপ দেৰিকৈ বেংকত এইকাৰণে যাম মানে ফোন নাম্বাৰটো চেঞ্জ কৰিব লাগে এতিয়া গোটেইখিনি কাম কমপ্লিট হ'ল আৰু মই এতিয়া ঘৰত যাম গাটো ধুই কেনে দোকানত আহিম বাকী চাই থাকক গা চা ধুই আহি মই যাম এতিয়া বেংকত গাইজ মানে মোৰ ইণ্ডিয়ান অভাৰচাইজ বেংকত মানে মোবাইল নাম্বাৰটো চেঞ্জ কৰিবৰ কাৰণে আৰু যিদিনাখনে গাইজ ছাকচেছফুল হ'ম সেইদিনাখনে ক'ম যে মই আছোঁ ঘৰত আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ কিন্তু যেতিয়া ছাকচেছফুল হ'ম ক'ৰবাত বেলেগ জেগাত যাম ডুবাই আমেৰিকা তেতিয়া তাতে যাই কেনে ক'ম মই আছোঁ আমেৰিকাত মই আছোঁ ডুবাইত যদি আপোনালোকে ছাপোৰ্ট কৰি যায় গাইজ ছাপোৰ্ট কৰি যাওক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ বিলকুল নাপাহৰিব গাইজ আৰু গাইজ যাওঁ তাতে দোকানত প্ৰথমতে সোমাম তাৰে পিছতহে মই বেংকত যাম গাইজ এইয়া কি স্পৰ্টিং নাছে গেঞ্জি বেলেগ গেঞ্জি লগাইছে আপা মই বেংক আহি পালোঁ আৰু বেংকত এইকাৰণে আহিছোঁ গাইজ মানে মোৰ ফোনপে'টো কাম কৰা নাই তো আহিব লগা হ'ল উপায় নাই নাম্বাৰটো চেঞ্জ কৰিব লাগে ফোনপে'টো নহ'লে একো নহয় আজিকালি চব অনলাইনৰ চিষ্টেম চব অনলাইন দি কৰিব লাগে সেইকাৰণে আৰু ফোনপে'টো গধূলি 4টামান বজাত হৈ যাব বুলি কৈছে তো গাইজ মই এতিয়া দোকানত যাই আছোঁ আৰু পূৰা বেংকৰ কাম ক্লিয়াৰ হ'ল বাকী ঠাণ্ডা লাগিছে অলপ ইয়াতে ৰখিলোঁ কি ধুনীয়া ছায়া মানে গছ থাকিলেহে মানুহ থাকিব মই আহি পালোঁ দোকানত বেংকৰ পৰা আৰু বিকি এটা টাউন চেল কৰিছে বিকি বৰ্তমান ভাত খাই আছে ময়ো ভাত খালোঁ গাইজ আৰু অলপ দেৰিকৈ দোকান বন্ধ কৰিম মাল পূৰা খতম হৈ গৈছে আজি বিন্দাছ টেনশ্যন নোহোৱাকৈ বাকী নেক্সট অহাকালি ভ্লগত লগ পাম তেতিয়ালৈকে বাই বাই গাইজ